দেশ আৰু ৰাজ্যত অব্যাহত আছে কোভিড আতংক। মৰিশালীমুখী যাত্ৰাত এটাৰ পাছত আনটোকৈ লানি নিচিগা সোঁত বৈছে মানৱ দেহৰ। কিন্তু তাৰ মাজতে নতুন অসমৰ কেমেৰাত বন্দী হৈছে অন্য এটা খবৰ। গহপুৰৰ এখন পিটনি, অব্যাহত ধ্বংসমুখী যাত্ৰা, চকুমুদা কুলিৰ ৰূপত প্ৰশাসন। আৰু কিমান দিনলৈ এই ধ্বংসলীলা? ৰাজ্যত শেষ হৈ আহিছে জলাশয়। গহপুৰৰ ককিলা চাৰিআলিতো এখন পিটনিয়ে সম্প্ৰতি মৃত্যুক্ষণ গণিছে। পূৰ্বতে ভিন্ন পক্ষী আৰু অন্য জন্তুৰ আশ্ৰয়স্থল আছিল উক্ত পিটনিখন। আনহাতে হাজাৰবিধ প্ৰজাতিৰ মাছে উক্ত পিটনি অৰ্থাৎ জলাশয়ত বংশ বিস্তাৰ কৰি আহিছে আজোককা দিনৰে পৰা। কিন্তু এতিয়া সম্পূৰ্ণ ধ্বংসমুখী এই পিটনিখনৰ প্ৰতি চৰকাৰ, প্ৰশাসন তথা প্ৰকৃতিপ্ৰেমী সম্পূৰ্ণ নীৰৱ আৰু চকুমুদা কুলি। পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব পৰা উক্ত পিটনিখনত পক্ষীকুল, মৎস্যকুল আৰু পশুকুল আজি মৃত্যুমুখী যাত্ৰাত। এতিয়া প্ৰশ্ন হয়, ক'ত গ'ল প্ৰশাসন? ক'ত আছে প্ৰকৃতিপ্ৰেমী দল, সংগঠন নতুবা অন্যান্য প্ৰকৃতিৰ সৈতে জড়িত সংস্থাসমূহ? নিউজ ডেস্ক ৰিপৰ্ট, নতুন অসম।